এয়া চাওক আমাৰ ফুচকা ৰেডি হৈ গ'ল। ফুচকা বনাবলৈ মই প্ৰথমতে 1 কাপ আটা লৈছোঁ আৰু অকণমান আধা কাপমান চুজি লৈছোঁ, আকৌ অলপমান নিমখ লৈছোঁ। লৈ এইখিনি ভালদৰে পানীৰে ধুনীয়াকৈ মাৰি লৈছোঁ। ভালদৰে মাৰি লোৱাৰ পিছত মই আটাখিনি এখন প্লেটেৰে ঢাকি আধা ঘণ্টামান সময় থৈ দিম। আধা ঘণ্টা থোৱাৰ পিছত মই অকণমান হাতত ৰিফাইন তেল লগাই লৈ এইখিনি আকৌ ভালদৰে মাৰি কিনে কিছু সময় থৈ দিম। এতিয়া মই আটাখিনি ভালদৰে বেলি লৈ এটা বটলৰ সপাৰে এনেকৈ কাটি দিছোঁ। পিছত কেৰাহী এটাত তেল গৰম হ'বলৈ দিছোঁ, দি এইকেইটা এনেদৰে বহাই দিছোঁ। এয়া চাওক আমাৰ ফুচকা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।